নমস্কাৰ হেল্ল' এভৰিৱান সৰি ফৰ দ্য বেকগ্ৰাউণ্ড নইজেছ মই ভাবিছিলোঁ যেতিয়া মোৰ চেনেলটোত 500 ছাবস্ক্ৰাইবাৰ হ'ব তেতিয়া মই মোৰ ইন্ট্ৰডাকশ্যনৰ পাৰ্ট এটা আপোনালোকলৈকে আগবঢ়াম এণ্ড ইটছ অলৰেডি 523 ছাবস্ক্ৰাইবাৰ হুইচ ইজ এ ভেৰি বিগ এচিভমেণ্ট ফৰ মি so here I am today to say something about myself. So first question is who am I and why I am into this YouTube journey. So মোৰ নাম হৈছে বন্দনা নাথ আৰু মই থাকোঁ দৰং জিলাৰ এখন সৰু চহৰ মঙলদৈ বাই প্ৰফেশ্যন আই এম এ টিচাৰ ছেকেণ্ড কুৱেশ্যন ইজ হোৱাই আই এম ইন টু দিছ ইউটিউব চামথিং লাইক সকলোবিলাক মানুহৰে নিজৰ কিছুমান হবি থাকে আৰু মোৰো তেনেকুৱা কিছুমান হবি আছে লাইক ছবি আঁকি ভাল পোৱা কিতাপ পঢ়ি ভাল পোৱা গাৰ্ডেনিং ক্লিনিং কুকিং আৰু তাৰ মাজত এতিয়া মই নতুনকৈ ভিডিঅ' বনাই মোৰ ভাল লগা হৈছে আৰু সেইকাৰণে মই এটা দুটাকৈ ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ আৰু যিমানখিনি এতিয়ালৈকে আপোনালোকে মোক সঁহাৰি দিছে আৰু অৰ্গেনিকেলি আপোনালোকে মোৰ লগত কানেক্ট হৈছে আই এম বিয়ণ্ড গ্ৰেটফুল আৰু এনেকৈ মই ভিডিঅ' বনাই দি যাব বিচাৰোঁ যদি আপোনালোকৰ সঁহাৰি পাওঁ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে কেনেকুৱা ভিডিঅ'জ মোৰ পৰা চাব বিচাৰে চ' বেচিকেলি মোৰ ইউটিউব চেনেলটো মই খুলিছিলোঁ during the lockdown কিন্তু সেইটো সময়ত I was not a content creator back then so but by the end of 2023 মই এটা দুটাকৈ ভিডিঅ' দিব আৰম্ভ কৰিলোঁ আৰু মোৰ এটা পাৰ্টিকুলাৰ ভিডিঅ'ৰ পৰা বহু সংখ্যক লোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে এণ্ড থেংক ইউ ছ' মাছ ফৰ ডেট আই এম এ নৰ্মেল গাৰ্ল যোনে নিজৰ হবিজ বা নিজৰ ড্ৰিমছবোৰ ফ'ল' কৰি আছে আৰু ডে বাই ডে নিজকে যিমান পাৰোঁ ইমপ্ৰুভ কৰিবলৈকে চেষ্টা কৰি আছে আৰু চাবচোন আমাৰ জীৱনত বহুত মানুহ থাকিলেও কেতিয়াবা কোনোবাটো সময়ত আমি অকলশৰীয়া ফিল কৰোঁ বা আমি কি কাম কৰিম কেতিয়াবা আমি বহুত ব'ৰ ফিল কৰোঁ আৰু সেইটো সময়ত সেই ব'ৰডমটো গুচাবৰ কাৰণে আমি কিছুমান হবিজ ডেভেলপ কৰিব লাগে চ' ইট ইজ ছামথিং লাইক ডেট মই যিমান পাৰোঁ কনচিষ্টেঞ্চি মেইনটেইন কৰিব ট্ৰাই কৰিম ভিডিঅ' আপোনালোকে চাবলৈ ইচ্ছা কৰে সেই বিষয়ে মোৰ কমেণ্ট ছেকশ্যনত জনাব That's all for today. I think এতিয়া আপোনালোকে মোৰ ওপৰত এটা ধাৰণা কৰিব পাৰিছে সৰি ফৰ দ্য বেকগ্ৰাউণ্ড চ' আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ থেংকছ ফৰ ক্লিকিং ইন টু দিছ ভিডিঅ' আশা কৰোঁ আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কেনেকুৱা ভিডিঅ' চাব বিচাৰে আজিলৈ ধন্যবাদ আৰু বাই বাই পুনৰ বেলেগ এটা ভিডিঅ'ত লগ পাম